আৰু গাইছে আপোনালোকে দেখিছে নয়নদা আহি গ'ল আৰু যিহেতু নয়নদা to my YouTube channel. So guys, কি খবৰ নিশ্চয় ভালে চাগে আৰু এতিয়া মোৰ লগত আছে উৎপল আৰু এফালে আছে আইতা আৰু আমি এটা গৈ আছো গোল্ডেন জুবলি চাবলে তেনে বলো গাইস ভিডিওটো আৰম্ভ কৰো মানে যেহেতু উৎপলৰ ঘৰত ভিডিও চিডিও বনোৱা নহল আৰু বাটত আহি গলো ধুনীয়াকৈ ৰাস্তাত আপোনালোকক গোটেইখিনি এক্সপ্লোৰ কৰি দেখাবলৈ চেষ্টা কৰিম যেহেতু মিছিং ইউথ ফেষ্টিভেল আপোনালোকক দেখাবলৈ গৈ আছো আৰু জীৱনৰ প্ৰথমবাৰ চাবলৈ গৈ আছো টিএমপিকেৰ উদ্যোগত গোল্ডেন জুবলি 50 বছৰ মূৰত আয়োজিত হৈছে আৰু আপোনালোক গোটেইখিনি এটো যে দেখাব গৈ আছো গাইস আৰু বেছি সময় নাই মানে আমাৰ ঘৰৰ পৰা যেহেতু বেছি দূৰ নহয় আৰু অকণমান আছে আপোনালোক গোটেইখিনি এটো যে দেখাম তেনে বলো গাইস ভিডিওটো চাই থাকক ইয়ালে অহা মানে ৰাস্তা দুটা আছে যেহেতু আমি এটা ৰাস্তা দি অহা নাই বহুত ধূলিয়ে হয় আৰু এইটো ৰাস্তাটো দেখিছে গাইজ ইমান ধূলি মানে কেমেৰাত হয়তো আপোনালোকে গম নাপায় মানে এনেকুৱা ধূলি পৰিছে মানে গাত কি ক'ম আৰু চকুটোকো মানে মুদি আহিছোঁ আৰু উপায় নাই আৰু এফালে গাইজ আমি পালোঁ সেই গোল্ডেন জুবলিত আৰু আপোনালোকক গোটেইখিনি দেখাই আছোঁ ভিতৰৰ পৰা আৰু মানে মোৰ এনেকুৱা লাগি আছে আঁতৰৰ পৰা দেখি কি মজা লাগি আছে ওচৰত গৈ আপোনালোকক গোটেইখিনি দেখাই আছোঁ গাইজ আপোনালোকক আৰু অলপ আগত আমি গম পালোঁ আজি নয়নিলিমো আহিছে বোলে নয়নিলিমো আপোনালোকক দেখা পাব আজি ভিডিঅ'টোত আৰু ভিতৰত গৈ আপোনালোকক গোটেইখিনি দেখাই আছোঁ আঁতৰৰ পৰা মানে কিবা এটা মজা লাগিছে ইমান লাইট চাইট আৰু কি ক'ম আৰু আপোনাৰ ষ্টেজটো কি মজা বনাই আছে গাইছ আপোনালোকক গোটেইখিনি দেখাই আছোঁ তেনে ভিডিঅ'টো আগলৈ চাই থাকক A few moments later আৰু গাইছ এইফালে চাওক না ইমান মজা লাগিছে মানে ষ্টেজ আৰু ইয়াত এতিয়া ভাষণ দিয়ে আছে মানে মিটিং চিটিং কিবা কিবি চলি আছে আৰু অলপ পাছত ইয়াতে ধামাকা হ'ব মানে গাইছ আৰু ইয়াত আজি যিহেতু নয়নিলিমা আহিছে আৰু বাকী কোন কোন আহিছে মই ইমান বিশেষ গম নাপাওঁ আপোনালোকে গোটেইখিনি দেখিব ভিডিঅ'টো চাই থাকিলে আৰু এইফালে চাওক মানুহখিনি ইমান ধুনীয়া ডিচিপ্লিনকৈ বহি আছে মানে আৰু বাহিৰতো মানে ভিতৰ বুলি ক'ব নালাগে আৰু গোটেই মানে মানুহ ভৰ্তি হৈ আছে আৰু আপোনালোক গোটেইখিনি দেখাই আছোঁ আৰু ইয়াত বহুত কিবা কিবি ওলাইছে দোকান বজাৰৰ পৰা ধৰি গোটেইখিনি মই আপোনালোকক দেখাই আছোঁ তেনে ভিডিঅ'টো চাই থাকক platform I could see the discipline, the patience and the sincerity of the missing people could be seen from here, which is a very clear example. Later আৰু গাইজ ফাইনেলি এতিয়া মানে প্ৰগ্ৰেম আৰম্ভ হ'বলৈ লৈছে আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পালে প্লিজ এটা লাইক আৰু এটা কমেণ্ট কৰিব নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজি এই গোল্ডেন জুবিলী অনুষ্ঠানটোত আৰু ইউথ ফেষ্টিভেল অনুষ্ঠানটোত সঁচাকৈ এনেদৰে অংশগ্ৰহণ তথা উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু এই যে আমাৰ টিএমপিকে আমাৰ ককাই বাই ভনীহঁতৰ লগত যিটো সম্বন্ধ যিটো বন্ধুত্ব আজিৰ দিনৰ সম্বন্ধ নহয় এয়া আজি প্ৰায় 20-22 বছৰ আগৰ মই আগলৈ কৈছোঁ 20 বছৰ আগৰ আমাৰ সম্বন্ধ আৰু আগন্তুক দিনতো
এনেদৰে সদায় বজাই থাকিব মোৰ প্ৰতিটো সৃষ্টিত সদায় থাকে কৃতজ্ঞতা স্বীকাৰত আমাৰ TMPK নাম আৰু যেহেতু 4 নৱেম্বৰ তাৰিখে এখন ছবি আহিছিলে বন্ধু আৰু এই বন্ধুক সফল কৰিছে আমাৰ অসমৰ যিমানবিলাক জাতীয় সংগঠন তথা এটা গুৰুত্বপূৰ্ণ ভূমিকা